ওম শান্তি। আজিৰ মুৰলী 16 তাৰিখ 3 মাহ 2019। বাবাই কৈছে, মৰমৰ সন্তানসকল, নিজকে আত্মা ভাই ভাই বুলি ভাবি পৰস্পৰৰ আত্মিক প্ৰেম ৰাখা। সত্যপ্ৰধান হ'বলৈ কাৰো অৱগুণ নুলিয়াবা। প্ৰশ্ন, কিহৰ আধাৰত পিতাৰ পৰা পদ্মৰ উত্তৰাধিকাৰ ল'ব পাৰা? উত্তৰ, পিতাৰ পৰা পদ্মৰ উত্তৰাধিকাৰ ল'বলৈ হ'লে স্মৃতিৰ যাত্ৰাত থাকা। এজন পিতাৰ বাহিৰে বাকী সকলো কথা পাহৰি যোৱা। আমুকে এনেকুৱা কৰে, এওঁ এনেকুৱা হয়, এনেধৰণৰ কথা বাৰ্তাত সময় নষ্ট নকৰিবা। উচ্চ লক্ষ্য, গতিকে সদায় সত্যপ্ৰধান হোৱাৰ লক্ষ্য ৰাখা। পিতাৰ প্ৰেমত লিপিত খাই থাকিব লাগে। নিজৰ সূক্ষ্ম নিৰীক্ষণ কৰি থাকা, তেতিয়া পুৰা উত্তৰাধিকাৰ প্ৰাপ্ত কৰিব পাৰিবা। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ। 1. দেহী অভিমানী অৱস্থা ধাৰণ কৰি সুখ তিৰোতা হ'ব লাগে। কাৰো দুৰ্বলতা উলিয়াব নালাগে। পৰস্পৰৰ বহুত মৰমেৰে থাকিব লাগে। মতানৈক্য আহিব নালাগে। 2. বাকী সকলো কথা এৰি এজন পিতাৰ পৰা গুণ আহৰণ কৰিব লাগে। সত্যপ্ৰধান হোৱাৰ ধ্যান ৰাখিব লাগে। কাৰো কথা শুনিব নালাগে। গ্লানি কৰিব নালাগে। নিজে সকলো জানো বুলি ভাবি থাকিব নালাগে। বৰদান, প্ৰকাশৰ আধাৰৰ দ্বাৰা জ্ঞান যুগৰ শক্তি প্ৰয়োগ কৰোঁতা প্ৰয়োগশীল আত্মা হোৱা। শ্লোগান, বিঘ্নৰ অংশ আৰু বংশক সমাপ্ত কৰোঁতাজনহে বিঘ্ন বিনাশক হয়। ওম শান্তি।